hopefully আমি দেখিলো যে খোলা আছে ৰাতি 8টা লৈকে ব্লগ এতিয়া যাও Guys, welcome back to my channel. Hakoro apnalok hokoliye bhale ase. Swagatam apnalokok mor aneti vlog loi. So guys, aji hoise Sunday aru Sunday apnalok hokole kiba noy kiba eta special try koribo. Chesta korona hoy jano jehetu office bondo thake, school bondo thake, college bondo thake. So Sunday eta relaxing day hoy. So mor babe eta relaxing day hoy because husband ro office na thake. So ma kiba noy kiba try koribo chesta koru. So aji bhabisu eta recipe banao. Jitu recipe moi agote ketiao bonwa nai. So vlog guys আপোনালোকক দেখুৱাও কেনেকৈ মই ৰেচিপিটো ঘৰতে বনাও স্টেপ বাই স্টেপ আৰু কি ৰেচিপি হয় তাৰ বাবে ভিডিওটো হেকলৈ চাবলৈ নাপাহৰিব সো যেহেতু এতিয়া বাজিছে ৰাতিপুৱা 9টা সো এতিয়া উঠি ফ্ৰেছ হৈ ললো এতিয়া ব্ৰেকফাষ্ট কৰো তাৰ পিছত অলপমান কাম আছে কৰি পিনে লাঞ্চৰ বাবে মই প্ৰিপাৰেচন কৰি আছো লাঞ্চ কৰাৰ পিছত আমি ক'ত যাও কি কৰো সানডেটো বিশেষ কেনেকৈ স্পেন্ড কৰো হেতু এই ব্লগটোত মই আজি দেখুৱাম গতিকে গাইস ব্লগটো হেকলৈ চাবলৈ নাপাহৰিব গতিকে ব্লগ এতিয়া ব্ৰেকফাষ্ট কৰো তাৰ পিছত ৰেচিপিটো মই আপোনাক দেখুৱাই আছো সো লেটস গো এয়া ব্ৰেকফাষ্টত মই লৈছো হাফ বইলড এগ বানানা আৰু এইটো হৈছে ব্ৰেড পোলাও আৰু কফি সো লাঞ্চৰ বাবে যেহেতু মই আজি নিউ ৰেচিপি বনাম তাৰ ইনগ্ৰেডিয়েন্টছ খিনি মই আপোনাক দেখুৱাই দিছো এয়া যিকোনো ভেজিটেবল ল'ব পাৰে মোৰ ইয়াতে কেৰট এণ্ড ক্যাপসিকাম এভেইলেবল আছিল চিকেন ব্ৰেষ্ট লৈ লৈছো আৰু এয়া হৈছে কাৰি পেষ্ট আৰু আমাক লাগিব ফুল ফেট কোকোনাট মিল্ক সো এতিয়া কোকোনাট মিল্ক খিনি আমি এটা পেনত বইল হ'বলৈ দিম ইয়াতে মই কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই যেটো কাৰি পেষ্টত অলৰেডি তেল আছে সো এয়া কাৰি পেষ্ট আমি দি দিলো আৰু ধুনিয়াকৈ এতিয়া মিক্স কৰিম এতিয়া কালাৰটো চাও গাইস ইমান ধুনিয়া ব্ৰাইট কালাৰ এটা হৈছে আৰু কোকোনাট মিল্কটো ধুনিয়াকৈ বইল আহি গৈছে এতিয়া আমি চিকেন খিনি ইয়াতে দি দিম সো আপোনালোকে মন কৰিব পাৰিছেনে এই যেটো ৰেচিপি গুটি গ্ৰেভিটো কোকোনাট মিল্ক পেষ্ট গ্ৰেভি হ'ব ইয়াতে মই একদম ওয়াটাৰ ইউজ নকৰো আৰু এটো ফ্ৰেগ্ৰেন্সৰ কাৰণে কাফিৰ লাইম লিপছটো দি দিছো এটো এটা সাইট্ৰাসি ফ্লেভাৰ আহে সো ধুনিয়াকৈ বইল হৈ আছে সো এতিয়া চপড কৰা ভেজিটেবল খিনি দি দিছো আপুনি যিকোনো ভেজিটেবল দিব পাৰে জুকিনি সুইট কৰ্ন এতিয়া দি দিছো 2 টেবলস্পুন জাগৰি সিৰাপ এণ্ড ফিছ সস আৰু অলপমান সল্ট আৰু এয়া হৈছে লেমন জেষ্ট बस হৈ গল আৰু একো নালাগে জাস্ট 2 মিনিটস ধুনিয়াকৈ বইল কৰিলে কাৰি ৰেডি জাস্ট এটা কথা মন কৰিব যে ভেজিটেবল খিনি ওভাৰ কুক যাতে নহয় এটা ক্ৰাঞ্চি বাইটস থাকিব লাগিব তেতিয়া একদম পাৰফেক্ট সো এয়া ৰেডি হৈ গল সো গাইস এয়া হৈছে ৰেড থাই কাৰি সো ৰেড থাই কাৰি বনাবলৈ একদমই ইজি মই আজি ফাৰ্স্ট টাইম বনাইছো এণ্ড ট্ৰাষ্ট মি গাইস খাবলৈ ইমান বেছি টেষ্টি হৈছিলে সো আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ আৰু এয়া মই সাৰ্ভ কৰিছো উইথ জেসমিন ৰাইস সো এতিয়া খাই লও So guys, এতিয়া অলপমান ৰেডি হৈ গলো যেহেতু লাঞ্চ কৰিলো লাঞ্চ কৰি অলপমান নেপ ললো ৰিলেক্স হলো সো এতিয়া বাজিছে আবেলি 5:30 সো ৰেডি হৈ অলপমান ওলাই যাও যেহেতু আজি সানডে হয় সো এই অলপমান ওয়াক কৰি আহো আৰু তাৰ লগতে অলপমান গ্ৰোসাৰিজ লব লগা আছে বাট যেহেতু আজি সানডে হয় সো ইয়াতে প্ৰায় মাৰ্কেট বিলাক ক্লোজ থাকে বাট হোপফুলি আমি দেখিলো যে ইন্ডিয়ান গ্ৰোসাৰিজ খোলা আছে ৰাতি 8টা লৈকে সো বেছি পলম নকৰি গৈ থাকো অলপমান বস্তু লও আৰু তাৰ পিছত অলপমান ওয়াক কৰি আমি আহিম বাট এটা কথা যে আজি বৰষুণ পৰি আছে ৰাতিপুৱা আৰু এতিয়া ওয়েদাৰটো অলপমান ভাল কৰিছে সো ওয়েদাৰ ইজ ভেৰি আনপ্ৰেডিক্টেবল সো হে কাৰণে আমি ছাতিটো লৈ লৈছো ব্লগ এতিয়া যাও আৰু আপোনালোককো লৈ যাও লেটস গো ইমান সময় বৰষুণ নাছিলে যেতিয়াই বাহিৰলৈ ওলালো বৰষুণ পৰা ষ্টাৰ্ট হৈ গল যেহেতু আবেলি চাৰ্জ টাইম হৈছে সো আমি অলপমান চাৰ্জত সোমাই কিনে প্ৰে কৰিলো পৰিৱেশটো ইমান সাইলেন্ট মানে খুব ভাল লাগিলে সো অকণমান সময় ইয়াতে স্পেন্ড কৰিলো সো এতিয়া আমি গৈ আছো ইয়াৰ পৰা খুচকাহি যাব লাগে সো 25 মিনিটস মান লাগে মাৰ্কেটটো গৈ পাওঁতে আৰু এই বিল্ডিংটো হৈছে কেপিএমজি অফিস এইবিলাক অফিসেস হয় ইয়াতে সো এয়া আমি আহি পালো ইন্ডিয়ান গ্ৰোসাৰিজ মাৰ্কেট ইয়াতে আহি পালে কিবা এটা মনটো ভাল লাগে কাৰণ ইয়াতে ইণ্ডিয়াৰ সকলোবোৰ বস্তু পোৱা যায় মানে এনেকুৱা লাগে যে আমি ইণ্ডিয়াতে আছো বিভিন্ন ধৰণৰ স্পাইচেছৰ পৰা আদি কৰি সকলোবোৰ বস্তু সো যিয়ে নহওক বস্তুখিনি লৈ ললো
চ' গ্ৰ'চাৰিজখিনি লৈ ল'লোঁ আৰু এতিয়া আমি ডিনাৰৰ কাৰণে পেকিং কৰি লৈ যাম। ইয়াতে খুব ধুনীয়া কাবাব বনায়, বাৰ্লিন ডনাৰ কাবাব, মোৰ বহুত বেছি ভাল লাগে। চ' ডিনাৰৰ বাবে পেকিং কৰি আমি লৈ যাম। চ' গাই যিহেতু এন্ধাৰ হ'বলৈ হৈছে, চ' ইয়াৰ পলেণ্ডৰ যিটো ট্ৰেডিশ্যন এনেকৈ লাইট জ্বলোৱা, চ' এনেকৈ লাইটবোৰ জ্বলাই গৈ আছে। চ' আহি পালোঁ, এতিয়া আমি ডিনাৰ কৰি লওঁ। So guys, আহি কিনে চেঞ্জ কৰিলোঁ, কৰি কিনে ডিনাৰ কৰিলোঁ। So guys, ব্লগটো আজি ইয়াতে সামৰিছোঁ। যদি ব্লগটো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। So আজিলৈ আহিছোঁ, লগ পাই আছোঁ আপোনাক মোৰ নেক্সট ব্লগত। টিল দেন টেক কেয়াৰ এণ্ড বাই।